আজি দেওবাৰৰ দিনা মোক কলেজৰ ইউনিফৰ্মত দেখি পিনে হয়তো এবাৰলৈ ভাবিছে যে আজিনো ক'লৈ যায়। আজি আমাৰ মহাবিদ্যালয়ৰ ৭৬তম প্ৰতিষ্ঠা দিৱস, সেইবাবে কলেজলৈ বুলি এপাক গৈছিলোঁ। নিবিড় তিমিৰ ভেটি পোহৰৰ সীমা খেদি আমি আগুৱাই যাওঁ। গড়গাঁও মহাবিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰা আজি ৬৬তম বৰ্ষ অতিক্ৰম কৰি ৬৭তম বৰ্ষত ভৰি দিলে। গড়গাঁও মহাবিদ্যালয় সদায়েই জাকত-জিলিকা হৈ ৰওক তাৰে কামনা কৰিলোঁ। বাৰু আমি লগৰ এজনীলৈ ৰৈ আছিলোঁ, তাই আহি পালেহি। তাৰপিছত আমি একাডেমিক গেলেৰী পালোহি, য'ত আমাৰ আজিৰ অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল। এয়া ছাত্ৰ ছাত্ৰীসকলে কোৰাছ গাবলৈ ৰৈ আছিল। বিশিষ্ট অতিথি আহিল আৰু এইফালে আমাৰ অনুষ্ঠান আজিৰ আৰম্ভ হ'ল। মহাবিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি মুখ্য অতিথি, বিশিষ্ট অতিথিয়ে বহুমূলীয়া ভাষণ প্ৰদান কৰিলে আৰু আমিও চাহৰ জুতি লৈ আজিৰ অনুষ্ঠানৰ পৰা বিদায় ল'লোঁ। বাৰু আকৌ এটা ভিডিঅ'তে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।